বিজেপিৰ ইজনৰ পিছত সিজন নেতা মন্ত্ৰীৰ টাৰ্গেট জুবিন গাৰ্গ। ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পিছত এইবাৰ প্ৰধান বৰুৱা। জুবিনৰ নামেই মনত নাই প্ৰধান বৰুৱাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তুলিছে জুবিন গাৰ্গে। ইখনৰ পিছত সিখন মঞ্চত বিতৰ্কিত বিধেয়কখন ফালি পেলাই দিব লাগে বুলি বিদ্ৰোহ ঘোষণা কৰিছে জুবিন গাৰ্গে। এদিন সকলোৰে আনন্দ সৰ্বানন্দ গাই দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দক গাদী দখল কৰাত সহায় কৰা সেই জুবিন গাৰ্গ আজি অকলেই এক চৰকাৰ বিৰোধী সত্তাত পৰিণত হৈছে। আৰু লগে লগে এতিয়া বিজেপিৰ নেতা মন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় শিল্পীজন। নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাজনীতি নকৰিবলৈ সকলোকে সকীয়াই দিছে জুবিন গাৰ্গে। এই সন্দৰ্ভত জুবিনে এটা গীতেৰে দিছে তেওঁৰ পৰা দিবলগীয়া সকিয়নি। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। কাজেই নিৰ্বাচনলৈকে সকলোৱে চিনি পোৱা, সকলোকে প্ৰয়োজন হোৱা জুবিন গাৰ্গ এতিয়া এলাগী হৈ পৰিছে বিজেপিৰ নেতা মন্ত্ৰীৰ ওচৰত। এইবাৰ আক্ৰমণ সাংসদ প্ৰধান বৰুৱাৰ। সাংবাদিকে জুবিন গাৰ্গৰ প্ৰসংগ উলিয়াবলৈহে পালে প্ৰধান বৰুৱাই তপৰাই কৈ উঠিলে তেওঁৰ হেনো এতিয়া সেইসকল শিল্পীৰ নাম মনতেই নাই। এতিয়া ক'ত গান শুনা বয়স এতিয়া কোনে কি গাইছে নাগাইছে এতিয়া মন নাই। ডেকা দিনত মনত আছিলে গায়কবিলাকৰ নাম, এতিয়া মন নাই। জুবিন গাৰ্গৰ নামো পাহৰি গ'ল প্ৰধান বৰুৱাই। তাৰ পিছতেই প্ৰধান বৰুৱাই ক'লে তেওঁ জুবিনৰ গানেই নুশুনে। মই জুবিন গাৰ্গৰ তেনেকে মই আজিকালি গানো বহুত দিন হৈ গ'ল। ডেকা দিনত শুনিছিলো, এতিয়া মই শুনা বৰ গান চান শুনিবলৈ ক'ত আৰু। পিছ মুহূৰ্ততে জুবিনৰ দৰে একাংশ শিল্পী কীৰ্তিকিং প্ৰধান বৰুৱাৰ। সাংসদজনৰ মতে বহু শিল্পীয়ে বিভিন্ন সংগঠনৰ হৈ গান গাই আহিছে, তাৰ পৰা টকা ঘটিছে আৰু টকা ঘটি ডাঙৰ ডাঙৰ অট্টালিকা বনাই লাখ বিলাসৰ জীৱন কটাইছে। শিল্পীয়ে বহুত সংগঠনৰ কাৰণে গানো গাইছে। তেওঁলোকে আহি এতিয়া ডাঙৰ ডাঙৰ দালান বনাই তেওঁলোকে কি কয় মচ মজিৰে ঘূৰিও আছে। তো সেই গায়কসকলে সেইসকলক কেনেধৰণে মানে তেওঁলোকে অনুভৱ কৰিব, সেইটো এটা চিন্তনীয় বিষয়। অৰ্থাৎ সমাজ তথা জাতীয় জীৱনলৈ জুবিনৰ দৰে একাংশ শিল্পীৰ অৱদানেই অস্বীকাৰ কৰিলে প্ৰধান বৰুৱাই। উল্লেখ্য যে এদিন পূৰ্বে কাজিৰঙাত জুবিন গাৰ্গক এক প্ৰকাৰে সকীয়াই দিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। নিৰ্বাচনত বিজেপিৰ বাবে গীত গাই পোৱা ধন ঘূৰাই দিব বুলি কোৱা জুবিন গাৰ্গক অবান্তৰ কথা নুলিয়াবলৈ এক প্ৰকাৰে সকীয়াই দিছিল ৰঞ্জিত দাসে। লগতে কৈছিল জুবিন গাৰ্গৰ কণ্ঠ ভাল আৰু মানুহে ভাল পায়, সেইবাবেই বিজেপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰিছিল। কিন্তু মানুহে ঘূৰাই দিম বা মোক ভোটসমূহ ঘূৰাই দিব, এইবোৰ অবান্তৰ কথা আচলতে তেওঁৰ মুখেৰে নোলোৱাটো ভাল। এনেদৰেই এতিয়া ইজনৰ পিছত সিজন নেতাৰ টাৰ্গেট হৈ পৰিছে আপোনাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY365। জাতিৰ মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু।